প্ৰিয় ৰেপিডো কেপ্টেইন, এতিয়া গুৱাহাটীত ই-ৰিক্সা আৰম্ভ হৈছে। এতিয়া আপোনালোকে ৰাইড এটা একচেপ্ট কৰাৰ পিছত স্ক্ৰীনত দেখুওৱা কল অপশ্যনটোত গৈ কল কৰি কাষ্টমাৰৰ লোকেশ্যনটো জানিব পাৰিব। অথবা আপুনি যদি ৰাইডটোত কিবা সমস্যাৰ সন্মুখীন হয় তেতিয়া গেট হেল্প অপশ্যনটোত ক্লিক কৰিব পাৰে। ইয়াত আপুনি যি সমস্যা পাইছে ক্লিক কৰক, যেনে আপুনি এৰাইড কৰিব পৰা নাই বা কাষ্টমাৰে নিচাসক্ত হৈ আছে ইত্যাদি। যি সমস্যাৰ সন্মুখীন হয় তাত ক্লিক কৰক। ক্লিক কৰাৰ পিছত কল ছাপোৰ্ট অপশ্যনত সহায়ৰ বাবে ফোন কৰিব পাৰে। ইয়াৰ লগতে চেট উইথ কাষ্টমাৰ অপশ্যনটোত গৈ কাষ্টমাৰক মেছেজ কৰি লোকেশ্যনটো জানিব পাৰিব। এতিয়া আপুনি আপোনাৰ উপাৰ্জনৰ বিষয়ে জানিবলৈ আৰ্নিং অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত অল অৰ্ডাৰ্ছ, ৱালেট এইবোৰ অপশ্যনত আপোনাৰ ইনকাম চাব পাৰিব। লগতে কিবা সমস্যাৰ সন্মুখীন হ'লে ৰেপিডো অফিচ ভিজিট কৰিব পাৰে।